নমস্কাৰ বন্ধুসকল, পোনপ্ৰথমে মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপুনি বাৰু নতুনকৈ মাটি ক্ৰয় কৰাৰ কথা ভাবিছে নেকি? তেতিয়াহ'লে আপোনাৰ বহুমূলীয়া সময় অকণমান খৰচ কৰি ভিডিঅ'টো ভালদৰে চাই লওক আৰু অকণমান ৰৈ দিয়ক। কাৰণ কিয় কষ্টবাৰ্জিত ধন খৰচ কৰি অকণমান মাটি কিনিম বুলি ভাবি আছে আৰু আপোনাৰ এই কষ্টবাৰ্জিত ধন মাটি কিনাৰ নামত যধে মধে সোমাই দি বা এগ্ৰিমেণ্ট কৰি সেই পইচাটো অথলে যোৱাটো বা ভৱিষ্যতে অন্য কোনো অসুবিধাৰ সন্মুখীন হোৱাটো অন্ততঃ মই নিবিচাৰোঁ। সেয়েহে ভিডিঅ'টো আপোনালোকে ভালদৰে মাটি কিনাৰ আগতে বা মাটি চেল কৰিবলৈ লোৱাৰ আগতে ভালদৰে চাই লওক। যদি এই ভিডিঅ'টো ভাল পায় লাইক এটা কৰি দিব আৰু যদি এই ভিডিঅ'টোৰ দ্বাৰা অন্য মানুহৰো উপকাৰ হ'ব বুলি ভাবে তেতিয়াহ'লে ভিডিঅ'টো যিমান পাৰে সিমান বিভিন্ন মাধ্যমৰ জৰিয়তে শ্বেয়াৰ কৰি দিয়ক। আৰু যদিহে আপুনি মোৰ চেনেলটো প্ৰথমবাৰৰ কাৰণে চাই আছে তেতিয়াহ'লে ভিডিঅ'টোৰ তলত থকা ৰঙা আখৰৰ ছাবস্ক্ৰাইব বটনত ক্লিক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ওচৰতে থকা বেল আইকনটো অন কৰি অল কৰি থ'ব। তেতিয়াহ'লে মই চেনেলত যেতিয়া এনেকুৱা ধৰণৰ মাটি বাৰী সম্পৰ্কীয় ভিডিঅ' আপলোড কৰিম তেতিয়া আপুনি প্ৰথমে নটিফিকেশ্যন পাই যাব। আহক এতিয়া বেছি পলম নকৰি ভিডিঅ'ৰ মূল অংশৰ ফালে আগবাঢ়ি যাওঁ। এই ভিডিঅ'টো সেইসকল মানুহৰ বাবে যিসকল মানুহে অসম গভৰ্ণমেণ্টৰ ৰেভিনিউ ডিপাৰ্টমেণ্টে প্ৰকাশ কৰা এই নটিফিকেশ্যনটো পোৱা নাই বা এই জাননীখন তেখেতসকলে দেখিবলৈ পোৱা নাই বা ৰেভিনিউ আসামে মাটি বাৰী সম্পৰ্কত লোৱা এই সিদ্ধান্তৰ বিষয়ে জনা নাই। যিসকলে আগতীয়াকৈ এই খবৰটো পাইছে তেখেতসকলে এই ভিডিঅ'টো এভইড কৰিব পাৰে। কাৰণ কিয় কেইজনমান আছে যিকেইজনে কেৱল মই অন্য মানুহৰ ভিডিঅ' চাই ভিডিঅ' বনাওঁ বা অন্য মানুহৰ ভিডিঅ'ৰ পৰা মটিভেট হৈ ভিডিঅ' বনাওঁ তেনেকুৱা ধৰণৰ কথা কিছুমান কৈ থাকে, তেখেতসকলে এই ভিডিঅ'টো এভইড কৰিলে মই ভাল পাম। মই যে এই খবৰবোৰ ৰাইজক আগতীয়াকৈ দি আছোঁ এনেকুৱা ধৰণৰ খবৰ কোনোবা ইউটিউব চেনেলে দিছে নেকি? এটা কথা মই ডাঠি ক'ব পাৰোঁ যে অসমৰ ভিতৰতে একমাত্ৰ মাটি বাৰী সম্পৰ্কীয় ভিডিঅ' বনোৱা চিৰিকচাময় অসমীয়া প্ৰথম ইউটিউব চেনেল। আৰু এই চেনেলটোৰ পৰা মটিভেট হৈ বহুতেই ইউটিউব চেনেল মাটি বাৰী সম্পৰ্কত ভিডিঅ' দিবলৈ লৈছে আৰু মোৰ চেনেলৰ পৰা ভিডিঅ' চাই বহুতে মাটি বাৰী সম্পৰ্কীয় ভিডিঅ' প্ৰস্তুত কৰিবলৈ শিকিছে। বেলেগৰ চেনেলৰ পৰা ভিডিঅ' চাই ভিডিঅ' বনোৱা মানুহ মই নহয়। হয়তো কেতিয়াবা কোনোবা এটা চেনেলৰ লগত ভিডিঅ' মোৰ ভিডিঅ'ৰ লগত মিলি যাব পাৰে। হয়তো সেই চেনেলটোৱে সেই ভিডিঅ'টো কিছুদিন আগতে দিছে, হয়তো সেই ছেম টপিকৰ ভিডিঅ'ই মই কিছুদিন পিছত দিছোঁ। সেইবুলি এইটো কথা নহয় যে তেখেতৰ পৰা ভিডিঅ' চাই মই ভিডিঅ' বনাইছোঁ। তেনেকুৱা ধৰণৰ কথা কিছুমান যেতিয়া দৰ্শকৰ পৰা কমেণ্টত পাওঁ তেতিয়া অকণমান ডিমটিভেট হওঁ বা অকণমান মনত বেজাৰ লাগে। এতিয়া মূল কথালৈ আহোঁ। স্ক্ৰীণত দেখাই থকা এই জাননীখন অসম চৰকাৰৰ ৰেভিনিউ ডিপাৰ্টমেণ্টৰ দ্বাৰা প্ৰকাশ কৰা হৈছে 7/3/2024 তাৰিখে। আৰু এই জাননীখনত উল্লেখ কৰা হৈছে যে আদাৰ ৰিলিজন বা অন্য ধৰ্মী লোকৰ মাজত মাটি কিনা বিকা কিছুদিনৰ কাৰণে বন্ধ কৰা হ'ব, মানে 3 মাহৰ কাৰণে বন্ধ কৰি ৰাখিব বুলি এই জাননীখনত উল্লেখ কৰিছে। যদি আপোনালোকে ভালদৰে লক্ষ্য কৰে তেতিয়া তাত দেখিবলৈ পাব যে আদাৰ ৰিলিজনৰ মাজত মাটি কিনা বিকাৰ পাৰ্মিশ্যন নাপাব। তেখেতসকলে এগ্ৰিমেণ্ট কৰিব পাৰিব বা মাটি কিনিব পাৰিব, কিন্তু মাটি কিনা বিকাৰ যিটো পাৰ্মিশ্যন বা যাক আমি NOC বুলি কওঁ, সেই NOCটো DC অফিচৰ পৰা যিটো NOC ওলায় সেই NOCটো 3 মাহৰ কাৰণে বন্ধ ৰখা হ'ব। 3 মাহৰ পিছতহে কিবা এটা সিদ্ধান্ত হ'ব। মানে হয়তো আদাৰ ৰিলিজন বা অন্য ধৰ্মী লোকৰ মাজত, অন্য ধৰ্মী লোক বিভিন্ন ধৰণৰ হ'ব পাৰে, হিন্দু মুছলমানৰ মাজত বা খ্ৰীষ্টানে হিন্দুৰ মাজত, মুছলিমে খ্ৰীষ্টানৰ মাজত, এনেকুৱা ধৰণৰ আদাৰ ৰিলিজনৰ মাজত মাটি কিনা বিকাৰ পাৰ্মিশ্যন চৰকাৰে অলপ সময়তে বন্ধ কৰি ৰাখিছে। এই জাননীখনৰ জৰিয়তে কোৱা হৈছে 3 মাহৰ পিছত এই নিষেধাজ্ঞা উঠাই লোৱা হ'ব। মানে জুন মাহত এই নিষেধাজ্ঞা উঠাই ল'ব আৰু জুন মাহৰ পৰা মাটি পাৰ্মিশ্যন খোলা দিব অন্য ধৰ্মী বা ভিন্ন ধৰ্মী লোকৰ মাজত। কিন্তু এইকেইদিন অন্ততঃ মাটি ক্ৰয়ৰ কথা ভাবিব নালাগে। এই কথাখিনি এই কাৰণতেই কৈছোঁ যে যেতিয়া এই পাৰ্মিশ্যন খোলা দিব তেতিয়া হয়তো কিবা নতুন ৰুল বা ৰেগুলেশ্যন লৈ আহিব বা চৰকাৰে কিবা নতুন নিয়মৰ কথা ভাবি আছে আৰু হয়তো সেই নিয়ম বা সেই ৰুলখিনি যদিহে আপুনি ভৱিষ্যতে পালন কৰিব নোৱাৰে তেতিয়া হয়তো আপোনাৰ পাৰ্মিশ্যন নলাব। সেয়েহে এইকেইদিন ৰখি লওক আৰু কি নতুন ৰুল বা নিয়ম আহে সেই বিষয়ে জানি লওক, তাৰপিছতে মাটি ক্ৰয়ৰ কথা ভাবক। এই সংক্ৰান্তত অসমৰ ৰাজমন্ত্ৰী যোগেন মোহনে কি কয় অকণমান শুনি লওঁ। মাটি কাঢ়ি লোৱা এইবিলাক কথা প্ৰায় ভিন্ন ধৰ্মীৰ মাজত হৈ আছে। গতিকে এনেকুৱাটো ৰোধ কৰিবৰ কাৰণে অসম চৰকাৰে আমি এখন 3 মাহৰ কাৰণে যাতে এনেকুৱা ভিন্ন ধৰ্মী মানুহক জিলা আয়ুক্তসকলে NOC নিদিয়ে আৰু এই 3 মাহৰ ভিতৰত আমি এটা পলিচি উলিয়াম। 3 মাহৰ পাছত খোলা হ'ব। গোটেই বস্তুটো ক্লিন কৰিবৰ কাৰণে আমি এখন নতুন পলিচিৰ যোগেদি যাব লাগিব। অলপ ৰুল হ'লেও বা এক্ট হ'লেও বা নটিফিকেশ্যন অকণ নতুনকৈ জাৰি কৰিব লাগিব।